বহুত দিনৰ মূৰত মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মানে একচুৱেলি আমি মাজুলীলৈ যাম ফুৰিবলৈ। এতিয়া ৰাতি 3টা বাজিছে। ৰাতি মানে 3টা বজাত এইটো কাৰণে ওলাবলগীয়া হ'ল যাতে আমি ফাৰ্ষ্ট ফেৰীখন পাওঁগৈ। মানে গৈ থাকোঁতে টোপনিয়ে গুচি গ'লোঁ। সেইকাৰণে অলপ যেতিয়া মানে পোহৰ হৈছে তেতিয়া মানে সাৰ পাই পিনি যোনডোখৰ পাইছোঁ, মানে কোন জেগা পাইছিলোঁ সেইটোও পাহৰি থাকিলোঁ, মনতে নাই। সেইখনত অলপ ভিডিঅ' লৈছোঁ আৰু। ক'ত পালাহি? জানো কোনডোখৰ, জেগাটোৱে নাজানো। তো এইটো হৈছে আমাৰ মানে অকণমান ৰেষ্ট টাইম নহয়, মানে কি টাইম বাদ দিয়া, সেইটো অলপ ব্ৰেক লৈছোঁ চবে। এয়া মানে ৰাতিপুৱা 5:30মান বাজিছে আৰু তেনেকুৱাত পূৰা কুঁৱলী হৈ আছে, মানে চবপিনে কুঁৱলীয়ে আৰু আমি নাৰায়ণপুৰ পাইছোঁ সেইটো টাইমত। নাৰায়ণপুৰৰ মাধৱদেৱ ইউনিভাৰ্চিটি। এইটো তেনেকৈ গৈ পেলাই ভাল। এতিয়া আমি বৰ্তমান মানে ঘূনাগুৰি পথালি পাহাৰৰ ঘূনাগুৰি ঘাট সোমাইছোঁ আৰু ঘাট পামগৈ, মানে ঘূনাগুৰি সোমাইছোঁ আৰু জেগাডোখৰ পথালি পাহাৰ ঘূনাগুৰি বুলি কয় নেকি, তেনেকুৱা কিবা মুঠতে। ফাইনেলি আমি আহি এতিয়া ঘাট পাইছোঁ। এতিয়া মানে ফেৰীত নদীখন পাৰ হ'ব লাগিব, তাৰপিছত গৈ পামগৈ আমাৰ ডেষ্টিনেশ্যন। আহি থাকক আমাৰ লগত।
গাড়ীখন আগত পাৰ কৰি লৈছোঁ, তাৰপিছত আমি দলংখন খোজকাঢ়ি যাম আৰু। এয়া আমি মাজুলী টাউনত সোমাইছোঁ আৰু দলং চলং বগাই মেলি ফাইনেলি আহি মাজুলী টাউনত সোমাই গ'লোঁ। আহি কমলাবাৰী ঘাট পালোহি। এতিয়া জানো আৰু কি কৰে। ৰ'ব ভালকৈ ভিউটো দেখাই আছোঁ চবকে। এইটো কমলাবাৰী ঘাট। এইটো হৈছে মানে কমলাবাৰী ঘাটৰ পৰা ওলাই অহা আৰু সোমাই যোৱা ৰাস্তাটো, মানে কমলাবাৰী ঘাটলৈ যোৱা ৰাস্তাটো মই মানে যোৱা টাইমত কৰিবলৈ পাহৰি থাকিলোঁ, সেইকাৰণে অহা টাইমতে কৰি লৈছোঁ। বৰ্তমান আমি আহি আউনীআটী সত্ৰত উপস্থিত হ'লোঁ। তাৰপিছত এতিয়া মানে চাকি জ্বলাবলৈ যাম। তো আহক আমাৰ লগত আউনীআটী সত্ৰখন চাওঁ ভিতৰলৈকে। আমি আছোঁ বেঙেনাআটী সত্ৰত। তো আহক মোৰ লগত বেঙেনাআটী সত্ৰৰ চাৰিওকাষটো চাওঁ। গড়মূৰ সত্ৰত থাকিলোঁ কালি ৰাতি। এতিয়া ৰাতিপুৱা কেইটা বাজিছে, 6:30 বাজি গৈছে। তো এতিয়া আমি ওলাইছোঁ। এতিয়া ইয়াৰ পৰা ওলাই বাসুদেৱ থানলৈ যাম। তাৰপিছত তাত সোমাই আৰু জানো ক'ত ক'ত যাওঁ, ব'লক আজিও আমাৰ লগত আৰু অলপ ঘূৰোঁ। তো এতিয়া ওলাম আমি, ব'লক। কালি মানে আহি পাই খুব ভাগৰ লাগিলে, সেইকাৰণে একো ভিডিঅ' কৰা নহ'ল, সত্ৰখনো দেখাব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া বাহিৰৰ পৰাই দেখাই দিছোঁ। আৰু সেইটো হৈছে কালি আমি থকা ৰুমটো। জুবিন গাৰ্গৰ মন যায় হোটেলখন পাইছোঁ, মানে ৰেষ্টুৰেণ্টখন। তো এতিয়াতো বন্ধ হৈ আছে, তো সোমাব নোৱাৰিম। বাহিৰৰ পৰাই ভিউটো আপোনালোকক দেখাই দিছোঁ। চাই লওক, আমিতো সোমাব নাপালোৱে, বেড লাক, খোলাই নাই। বৰ্তমান পালোহি বাসুদেৱ থান। ইয়াতে এতিয়া চাকি বন্তি জ্বলাই লওঁ। ব'লক আমাৰ লগত বাসুদেৱ থানৰ ভিতৰখন চাই লওঁ। এইখন হৈছে বাহিৰখন।
শ্ৰী বাসুদেৱ আৰু সিফালে নগ'লগীয়া আৰু মানে টাইমটো নিমিলিব চবতে ঘূৰিলে আহা তাৰপিছত পামগে এতিয়া এজন টোপনি শুইছে আমি এতিয়া আছো NHPCত বলক আমাৰ লগত এতিয়া NHPC চাওঁ নদীৰ তলত মানে দুপৰীয়া খানাটো খাই ল'লোঁ খানা মানে কি আৰু অলপ মানে পিকনিক টাইপত নদীৰ তলতে বনাই মেলি খাই ল'লোঁ কিন্তু মানে বহুত দূৰ আহি মানে ভাগৰ লাগিলে যে ভিডিঅ' বনোৱা নহ'ল তো সেইটো কাৰণে নবনালোঁ এতিয়া অকণমান মানে জেগাডোখৰ দেখাই দিছোঁ আপোনালোকক এয়া হৈছে বান্দৰদোৱা আমি গোটেই ঘূৰি মেলি আহি এতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত উপস্থিত হৈছোঁ এতিয়া আন্ধাৰে হ'ল তো কিনো দেখাম আৰু নিজে দেখি নাপাওঁ কিন্তু হ'লেও যিমানখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকক প্ৰথমখন কিন্তু ভিডিঅ' নহ'লে দেই মানে আজি আকৌ সেই অতিথিশালাত ঐ প্ৰথম এইটো হৈছে মাধৱদেৱৰ জন্মস্থান এইটো মানে এতিয়া বৰ্তমান এটা নামঘৰ হয় মই যিহেতু চেণ্ডেল পিন্ধি আছোঁ তো সেইটো কাৰণে মই ভিতৰলৈ নাযাওঁ যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আন্ধাৰে মুন্ধাৰে মই নিজে শুনি পোৱা নাই আৰু এইটো হৈছে মাধৱদেৱে এইটো পুখুৰীটো ৰ'বা না এই পুখুৰীটোতে মাধৱদেৱে মানে আমাৰ মহাপুৰুষজনাই গা ধুইছিলে ইয়াৰ কাষত বোলে এজোপা লেটেকু গছ আছিলে সেইটো কাৰণে সম্ভৱ এই জেগাডোখৰৰ নাম লেটেকু পুখুৰী পৰিলে নেকি ময়ো ভালকৈ নাজানো বাৰু মই শুনামতেহে কৈছোঁ যদি কিবা ভুল চুল হৈছে তেন্তে মাফ কৰিব হা বেয়া চেয়া নাপাব কি হ'ল আমি অহা টাইমটো খুবেই দেৰি হৈ গ'ল ভাত পানী বনাই মেলি খাই বৈ আহোঁতে মানে আমাৰ মানুহখিনি যিহে লেজি আমি য'তে ৰখোঁ মানে তাতে ৰখিয়ে থাকোঁ সেইটো কাৰণে দেৰি হৈ গ'ল কাৰণে মানে ভালকৈ আমি পোহৰত দেখাব নোৱাৰিলোঁ বোলক পুখুৰীটো অকণমান ভালকৈ দেখাবলৈ ট্ৰাই কৰোঁ পুখুৰীটো মানে লেটেকু গছ কোনজোপানো এইটো পুখুৰীতে আমাৰ মহাপুৰুষ মাধৱদেৱে গা ধুইছিলে লেটেকু গছ আছে বুলি কৈছিলে কিন্তু ক'ত আছে জানো এতিয়া কাটিলে চাগে নে আছে মই নাজানো ভালদৰে চৌপাশটো মানে অকণমান ৰাউণ্ড মাৰি দেখাই দিছোঁ আৰু যিমান দূৰ পাৰিছোঁ এইডোখৰ স্থানতে আমাৰ মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল
1 বজাত মানে বহুত দেৰি হৈ গ'ল অহা কিন্তু একেদিনাই গোটেইখিনি কভাৰ কৰিবলগীয়া হৈছে সেইকাৰণে মানে যেনে তেনে মিলাইছোঁ আৰু বহুতখিনি কাটি দেখাবলগীয়া হৈছে কিন্তু আমি যিমানখিনি পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আন্ধাৰত হ'লেও যিখিনি পাৰিম সেইখিনি দেখাম মানে বেয়া হ'লেও একো দুখটো নধৰিব আৰু ভিতৰখন আৰু বাহিৰখিনিতো দেখুৱালোৱে গতিকে ভিতৰখন এইখন আৰু ইফালে যোৱা নাই যাওঁ নে নাযাওঁ বা গৈছোঁ ৰ'ব অকণমান সেয়া মূৰ্তি আৰু